হে গাইজ আপোনালোকক আজি আমাৰ ঘৰৰ কাষতে আছে গাঁৱৰ সকলো ৰাইজে মিলি পাতিছে নাগাৰ নাম। তো আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে নাগাৰ নাম চাব আৰু নাগাৰ নামৰ গোটাই বস্তু দেখাম আপোনালোকক। তো আপোনালোকে চেনেলটোত যদি নতুন আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো কৰি দিব আৰু কাষত থকা নটিফিকেশ্যনটো অলপ ছেট কৰি দিব। তো আপোনালোকক গোটাই দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো ঠিক আছে চেলো ভিডিঅ'টোক আৰু ষ্টাৰ্ট। তো ইয়াতে ফল মূল কাটি আছে, নাম প্ৰসংগত দিয়া ফল মূল ইয়াতে কাটি আছে আৰু ইয়াতে দুপৰীয়া মানে ভাত খোৱাৰ বতৰে সেই ভাত আঞ্জা বনাই আছে ইয়াতে। আৰু বৰষুণটো অলপ বতৰটো অলপ বৰষুণ বতৰণ কৰিছে। তো চাব পাৰে আপোনালোকে। এফালে ফুৰিবলৈ আহিছিলোঁ দমদমৰ ফালে। তো বৰষুণ মাৰি দিলে চাওক, বৰষুণ দি দিছে। এতিয়া কি হয় নাজানো নামত, কিন্তু বৰষুণ দি দিছে ইয়াতে। তো আপোনালোকে চাব পাৰে তাতে বৰষুণ কেনে হৈছে, বহুত বোকা হৈ যাব। সেইবোলো আপোনালোক দেখাম যদি হয় ঠিকে থাকে। আমাৰ ইয়াত নাগাৰ নামত মানে অলপ প্ৰীতি ভোজ আয়োজন কৰা হৈছিল, য'ত সকলো গাঁৱৰ মানুহে আহি ইয়াতে খানা খাইছে আৰু আপোনালোকে চাব পাৰে ইয়াতে সকলো খাইছে, সকলো মানুহ আহিছে, সকলোৱে খাইছে বঢ়িয়াকৈ। তো চাব পাৰে ইয়াতে খালে। আৰু গাইজ খন্তেক সময়ৰ পিছতে ইয়াতে নাগাৰ নাম আৰম্ভ হ'ব, বিখ্যাত নাগাৰ নাম। তো আপোনালোকে চাই থাকিব, বেছি নেদেখাওঁ অলপ মানে দেখাম। তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। আৰু গাইজ এই নাগাৰ নাম ষ্টাৰ্ট হৈ গৈছে, ষ্টাৰ্ট মানে এই শেষৰ হিন্দী আৰু ইয়াতে পাঠিকাজনী তাল ঘূৰাব। তো আপোনালোক সেইখিনি দেখাম বুলি ভাবিছোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চাব আৰু। তো গাইজ আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো গাইজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে নেক্সট ভিডিঅ'ত লগ পাম। তো তেতিয়ালৈকে গাইজ বাই বাই, টাটা, চলো।